অসমৰ এখন আটাইতকৈ ব্যতিক্ৰমী ছট পূজা হৈছে নাজিৰাৰ এই ছট পূজা আৰু আপোনালোকে সকলোৱে জানে ইয়াত প্ৰতি বছৰে ব্যতিক্ৰমী ৰূপত ছট পূজা আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু এইবাৰো তাৰ অন্যতম হিচাপে অতি সুন্দৰ ৰূপসজ্জাৰে সজাই তুলিছে ছট পূজা। আমি আগতেও এটা ভিডিঅ' প্ৰদান কৰিছোঁ, কিন্তু আজিৰ পৰা যিহেতু ছট পূজা আৰম্ভ হৈছে আৰু ইয়াত এতিয়া দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোকৰ সমাহাৰ হৈছে। বিভিন্ন ৰঙীন লাইটেৰে আৰু বিভিন্ন ব্যতিক্ৰমী ৰূপসজ্জাৰে সজাই তুলিছে নাজিৰাৰ ছট পূজা। আৰু বৰ্তমান সময়ত আমি দেখাইছোঁ নাজিৰা ছট পূজা স্থলী আৰু ইয়াত বিশেষকৈ যি খিচিৰি প্ৰদান কৰিছে আটাইতকৈ বেছি তৃপ্তিদায়ক খিচিৰি। আৰু বৰ্তমান সময়ত ইয়ালৈ যিমান লোকে চাবলৈ আহিছে সকলোৱে কিন্তু খিচিৰি খোৱাটো ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত আমি দেখাইছোঁ এইদৰেই দিখৌনৈ নাজিৰা দিখৌনৈৰ কিনাৰত সজাই তোলা হৈছে ছট পূজাৰ মণ্ডপ। তাৰ সমান্তৰালভাৱে যিটো টকৌৱালি কয়, টকৌৱালিত সম্পূৰ্ণৰূপে লাইটেৰে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। বিভিন্ন ধৰণৰ ৰঙীন লাইটেৰে এক ইমান সুন্দৰ ৰূপসজ্জা দিছে, তাৰ বাবে আজি সমগ্ৰ নাজিৰাখনেই সুন্দৰ হৈ পৰিছে। আৰু আপোনালোকে সকলোৱে জানে অতি পুৰণি এই পূজাভাগি বহু বছৰ ধৰি নাজিৰাত উদযাপন কৰি অহা হৈছে যদিও বিগত কেইটামান বছৰৰ পৰা অতি ৰঙীনভাৱে এই পূজা আয়োজন কৰা পৰিলক্ষিত হৈছে, অতি ডাঙৰকৈ আয়োজন কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত অসমৰ ভিতৰতে ব্যতিক্ৰম ৰূপ হিচাপে চিনাকি লাভ কৰিছে এই পূজাখনে। আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। বৰ্তমান সময়ত দিখৌনৈৰ পাৰতে বৰ্তমান সময়ত যিদৰে সূৰ্য দেৱতাক পূজা কৰা হৈছে, বিভিন্নজনে তাত চাকি বন্তি জ্বলাইছে দিখৌনৈৰ পাৰত। আৰু এই ধৰণে সুন্দৰকৈ যি মণ্ডপ আৰু ৰূপসজ্জা কৰিছে যাতে সকলোৱে সূৰ্য দেৱতাৰ মূৰ্তিৰ ওচৰলৈকে সকলো যাব পাৰে, এনেধৰণে তেওঁলোকে সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। আৰু এইদৰেই আজি নাজিৰা এই দুটা দিন ৰঙীন হৈ পৰিছে। আজিৰ পৰা আৰম্ভ হোৱা ছট পূজা কাইলৈও দুদিনীয়া কাৰ্যসূচীৰে অতি ধুমধাম উলহ মালহেৰে আয়োজন কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। বৰ্তমান সময়ত নাজিৰাৰ ছট পূজা এইদৰে জিলিকি উঠিছে। তাৰ পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ লোকে প্ৰতিটো দিনত এই দুদিনত কিন্তু লাখৰ ওপৰত মানুহৰ ইয়াত সমাহাৰ হ'ব। আৰু এইদৰে যি ধৰণে সুন্দৰকৈ সজাই তুলিছে এই ৰঙীন ৰূপসজ্জাক চাবৰ বাবেই অজস্ৰ লোকৰ সমাহাৰ হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা এই ছট পূজাক কিন্তু আমাৰ প্ৰতিখন কোনো জাত পাত বা ধৰ্ম নিৰ্বিশেষে সকলো লোক ইয়ালৈ অহা পৰিলক্ষিত হয়। সকলো লোকেই এই যি ছট পূজা চোৱা পৰিলক্ষিত হৈছে, কাৰণ কোনো ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি ইয়াৰ যিটো ৰঙীন ৰূপসজ্জা দিয়া হৈছে বা কি সুন্দৰকৈ আয়োজন কৰা হৈছে, এই আয়োজন কৰা পূজা চাবলৈ অহা পৰিলক্ষিত হৈছে। সকলোৰে মিলি খিচিৰি খোৱাও পৰিলক্ষিত হৈছে। আৰু এইদৰেই বৰ্তমান সময়ত নাজিৰা ছট পূজাৰ ব্যতিক্ৰমী যি ৰূপসজ্জাই সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে।